Welcome back to my channel. আজি বনাম বাটাৰ চিকেন বনাম চাই থাকিব। চিকেন লৈছো হাফ কেজি, নিমখ দিছো, হালধি দিছো অলপ, আদা ৰসুন দিছো পেষ্ট 1 চামুচ, ৰেড চিলি 1 চামুচ, গৰম মছলা আধা চামুচ, জিৰা আধা চামুচ, ধনিয়া আধা চামুচ, গৰম মছলা আধা চামুচ। এইখিনি ভালকে মিক্স কৰি লম। মিক্স কৰি কিনে এইখিনি 15 মিনিট আধা ঘণ্টামান ফ্ৰিজত ভৰাই থৈ দিম। এইখিনি এতিয়া তেল লৈছোঁ, তেলখিনি গৰম কৰি ল'ম। পিঁয়াজ দিছোঁ দুটা, ডাঙৰ দুটা দিছোঁ পিঁয়াজ কাটি ল'লোঁ। এইখিনি ভাজি ল'ম অলপমান। ভাজি ল'ম অলপমান। ইলাচি দুটা দিছোঁ, ভাঙি লৈছোঁ ইলাচিকেইটা। সেইখিনি ভাজি ল'ম ভালকৈ। অলপ গল্ডেন হ'ব দিম। বিলাহী লৈছোঁ, 3টা বিলাহী লৈছোঁ, কাটি ল'লোঁ। এইখিনি এতিয়া বিলাহীখিনি দি দিম, ধুনীয়াকৈ মিক্স কৰি ল'ম। কাজু দিছোঁ 10টামান দিছোঁ, কাজু কিচমিচ দিছোঁ অলপ। সেইখিনি ভালকৈ ভাজি ল'ম। এতিয়া সেইখিনি পেষ্ট বনাব লাগিব। ৰেড চিলি দিছোঁ 1 চামুচ, গৰম মছলা 1 চামুচ দিছোঁ, জিৰা 1 চামুচ দিছোঁ, ৰেড চিলি আকৌ 1 চামুচ দি দিছোঁ। এইখিনি ভালকৈ মিক্স কৰি ল'ম। এইখিনি অলপ ভালকৈ সিজাব লাগিব। হালধি অলপ দি দিছোঁ, চেনি 1 চামুচ দিছোঁ, নিমখ দিছোঁ আধা চামুচ। এইখিনি ভালকৈ সিজাই ল'ব লাগিব। আদা নহৰু পেষ্ট দি দিছোঁ 1 চামুচ, পানী অলপ দি দিছোঁ। সেইখিনি ভালকৈ গলিব। তেতিয়া এইখিনি এতিয়া সিজিবলৈ দিম। তাৰপিছত অলপ দেৰি কাৰণে ঢাকি থৈ দিম। এইখিনি ভালকৈ সিজিছেগৈ, গলিছেগৈ। ঢাকি কিনি থৈ দিম। আকৌ এইখিনি হৈ গ'ল। আমি এইখিনি ওলাই ঠাণ্ডা কৰিব দিম। অলপ দেৰি ঠাণ্ডা কৰি মিক্সিগিটাত পিচিব লাগিব। এইখিনি তেলত চিকেনখিনি আছিলে যে সেইখিনি চিকেনখিনি দি দিছোঁ। আধা ঘণ্টামান ফ্ৰিজত থৈ দিলোঁ। সেইখিনি ভালকৈ ফ্ৰাই কৰি লওঁ। ভালকৈ মানে অলপ ফ্ৰাই কৰিলে হ'ব। এইখিনি ফ্ৰাই কৰি ল'ম। এতিয়া উল্টা পুল্টা কৰি দিলোঁ। যিমানখিনি চিকেন আছে সেইখিনি এনেকুৱাকৈ গোটেইখিনি ভালকৈ ফ্ৰাই কৰি ল'ম। এইখিনি হৈ গ'ল। এতিয়া নমাই দিলোঁ। বাকীখিনি যিমান আছে চব ফ্ৰাই কৰি ল'ম। এতিয়া
এইখিনি ফ্ৰাই কৰি ল'ম এতিয়া। এইখিনি হৈ গ'ল। বাকীখিনি ফ্ৰাই কৰি ল'ম। গোটেইখিনি ফ্ৰাই কৰি ল'লোঁ। এতিয়া এইখিনি বনাই ল'ম। গোটেই ভাজি লোৱাখিনি বিলাহীখিনি এইখিনি ভালকৈ একদম মিহিকৈ পেষ্ট বনাই ল'ব লাগিব। গোটা থাকিবই নালাগিব, একদম মিহি হ'ব লাগিব পূৰা। এনেকুৱা চব এনেকৈ কৰি ল'ব লাগিব। আগৰ তেলখিনি আছিলে চিকেন ফ্ৰাই কৰাখিনি, তাত ঘিউ দি দিলোঁ 1 চামুচ। এইখিনি আছে গৰম হৈ গ'ল, এইখিনি পেষ্টখিনি দি দিলোঁ ইয়াত। পানী অলপ দি দিম, তলত লাগি দিম, অলপ পানী দি দিম। ইয়াত চিকেনখিনি দি দিলোঁ। এইখিনি চিকেনখিনি দি পানীখিনি দি অলপ ডাঠ কৰিম। এইখিনি ঢাকি দি দিলোঁ, ডাঠ হৈছেগৈ। বেছি টাইম নালাগে এইখিনি বনাবলৈ, 10 মিনিট ভিতৰত হৈ যায়গৈ। এইখিনি শুকাই গ'ল। এতিয়া কাশ্মীৰী মেথি দি দিলোঁ, ভাঙি ক্ৰেছ কৰি দি দিলোঁ কাশ্মীৰী মেথি। এইখিনি হৈ গ'ল আৰু। এতিয়া বাটাৰ লৈছোঁ, 4 পিচ লৈ লৈছোঁ বাটাৰ দিছোঁ ইয়াত। ৰেডি হৈ গ'ল আমাৰ। ইয়াৰ পিছত আমি ইয়াত ক্ৰীম দি দিম। ক্ৰীম ধুনীয়াকৈ ওপৰত দি দিম। ক্ৰীম দি দিব লাগিব ইয়াত, খাই ভাল লাগে। Thank you for watching my video.